এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মই মুনমিয়ে সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ আৰু আজি ব্লগটো স্পেচিয়েল হ'বলৈ গৈ আছে কিয় স্পেচিয়েল হ'ব গৈ আছে কি আছে আপোনালোকে ব্লগটো শেষলৈকে চালে গম পাব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আছে তেনেহ'লে সকলোকে মই ৱেলকাম জনাইছোঁ তো আপোনালোকে চাই থাকিব ব্লগটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখা পাব আজি বহুত ব্যস্ত মোৰ বহুত কাম আছে আজি ঘৰ চাফা কৰিব আছে আকৌ আপোনাৰ লাঞ্চ প্ৰিপেয়াৰ কৰিব আছে তো চাই থাকিব আপোনালোকে শেষলৈ কি কৰোঁ কি নকৰোঁ অকণকৈ দেখাবলৈ চেষ্টা কৰিম মই গা পা ধুই কৰি আহিলোঁ একদম ঘৰ গোটেই চাফা কৰিলোঁ ঘৰ কাপোৰ ধুলোঁ ঘৰ সাৰিলোঁ মুচিলোঁ সকলোখিনি কাম কৰিলোঁ যিহেতু ঘৰটো চাফা কৰি থ'ব লাগিব তাৰপিছত এতিয়া যাওঁ আৰু আজি মোৰ অফিচ বন্ধ আজি আকৌ শনিবাৰ মানে যোৱাটো শনিবাৰে এটা মিনি ব্লগ দিছিলোঁ আজি আকৌ শনিবাৰে ব্লগ ষ্টাৰ্ট কৰিছোঁ তো এতিয়া মই যাম কিটচেন আৰু কিটচেন কি বনাওঁ ব'লক আপোনালোককো দেখাওঁগৈ মই আনি থৈছিলোঁ লোকেল চিকেন এতিয়া মই লোকেল চিকেনখিনি বনাম এইফালে কৰিছোঁ কণী বইল মাংসত দিবলৈ কাটি লৈছোঁ এটা আলু লগত 3টা পিঁয়াজ ভালকৈ মই তেলখিনি গৰম হোৱাৰ পিছত অকণমান গৰম মছলা দি পেলাই পিঁয়াজ আদা নহৰু ভাজি পেলাই তাতে মেৰিনেট কৰি থোৱা মাংসখিনি মই দি দিছোঁ মাংস মেৰিনেট কৰোঁতে বেছি বস্তু দিয়া নাছিলোঁ অকণমান চিকেন মছলা হালধি নিমখ আৰু অকণমান জিৰা দিছিলোঁ সেয়া দি পেলাই মেৰিনেট কৰিছোঁ মই চিকেন বনাই আছোঁ যেনেকৈ আপোনালোকক দেখাইছোঁ লগতে এফালে মই অকণমান পাচলি কাটিছোঁ এফালে কণী বইল কৰি থৈছিলোঁ তাৰপিছত এফালে মই বিলাহী পিঁয়াজ জলকীয়া কাটিছোঁ মই বনাম অকণমান মেগী আৰু কি আৰু একো নাই চাই থাকিব আপোনালোকে অকণমান বাহিৰলৈ আহিছোঁ আৰু আপোনালোকক যে কৈছিলোঁ আজি কোনোবা স্পেচিয়েল মানুহ আহিব যাৰ কাৰণে মই একদম ঘৰ চাফা কৰি চিকেন বনাইছোঁ হয় আজি আহিব মোৰ মানুহজন একচুৱেলি তেওঁ ঘৰলৈ গৈছিলে 1.5 মাহ থাকিলে অলপ এটা বিশেষ কাৰণত তো তাৰপিছত আজি আহিছে মোৰ ইমানেই মনটো ভাল লাগিছে কাৰণ ইমান দিন বেলেগকৈ আছিলোঁ ন তো এতিয়া আহিছে তো সেই অতি হেঁপাহেৰে তেওঁক ৱেলকাম কৰিবলৈ মই ৰৈ আছোঁ এণ্ড ফাইনেলি মোৰ স্পেচিয়েল আহি পাই গ'লহি মই যাওঁ আৰু যিহেতু ঘৰৰ পৰা আহিছে একদম বেগ দাঙিব নোৱাৰাকৈ বস্তু লৈ আহিছে ভাগৰো লাগিছে এতিয়া আৰু যিহেতু মৰ্ণিং ফ্লাইট আছিলে তো মই আহি পাওঁতে অকণমান মেগী খাবলৈ দিলোঁ আৰু মায়ে মৰমতে ঘৰৰ পৰা এয়া বস্তু দি পঠাইছে এয়া আমাৰ ঘৰৰে কণ বিলাহী হয় ঢেকীয়া তাৰপিছত কচু মান ধনিয়া নেমু তাৰপিছত এয়া মায়ে হাতেৰে বনাই আচাৰ দি পঠাইছে মোৰ মায়ে তাৰপিছত ভোট জলকীয়া এয়া ভজা চাউল দিছে পিঠাগুড়ি এয়া শাহু মায়ে মিঠাই দি পঠাইছে মিঠাই নহয় মিঠৈ দি পঠাইছে এয়া চানা পেকেট এয়া মোৰ মায়ে নিমকি বনাই দি পঠাইছে মানে কিমান মৰমত দি পঠাইছে ন ছোৱালীজনী দূৰত আছে লগতে বাঁহগাজ তাৰপিছত এয়াই অকল চিকেন বনালোঁ আৰু ভাত বেলেগ একো নবনালোঁ তাৰপিছত যিহেতু মানুহজনে ক'লে ঘৰৰ বিলাহী আনিছোঁ যেতিয়া অকণমান পিটিকা বনাই দিয়া অকণমান বিলাহী পিটিকা বনাই দিলোঁ তাৰপিছত এইটো আকৌ নেক্সট ডে ভিডিঅ' দেই সেইদিনাখনৰে নহয় সেইদিনাখন আকৌ আমি নেক্সট ডে ৰাতিপুৱাই পুৰি ভাজি খালোঁ আৰু সেইদিনাখন গাহৰি খাওঁ বুলি ক'লে তো আমি দুয়ো গ'লোঁ গাহৰি আনিবলৈ তো বেছি ডাঙৰ ব্লগ নহয় অকণমান সৰু ব্লগটো তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি তো থেংক ইউ ব্লগটো শেষলৈকে চোৱাৰ বাবে আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ' সৈতে থেংক ইউ